ষ্টাৰ আছামৰ ভিডিঅ'টো যদি আপোনালোকৰ মিছ কৰিবৰ ইচ্ছা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ঘণ্টা বটনটো টিপি দিব হে। ঐ আজি বোলে কিবা এটা ডাক্তাৰ আহিবয়ে কিহৰ কাৰণে আহিব নাজনো কিবা বোলে চকামাৰীৰ পৰা আহিব মদ খালি কি হয় তাৰে বিষয়ে ক'বা আহিব কি বা কয় আৰু কি বা কয় বাতৰি চাতৰি চাচলি নেকি তই বাতৰি চাইছিলো ৰাতি ৰাতি বাতৰি দিছি নেকি গাঁৱে চাবা বাতৰি চোৱা নাই না ৰাতি মানে গাঁৱে গাঁৱে সোমাব গাঁৱে মধুৰ কথা কিবা আমাৰ যি গৰু গিলা ভেটেনাৰী ডাক্তৰ সেনেকুৱা আনিব নেকি নাজনো কি বা হয় তাৰ মানে আমাৰ এফালে আহাৰ কথা আছে আহিবই নেকি এফালে আহিলে ভালে হয় আহিলে একবাৰ সোমাবা দিম অলপ সুধি লওঁ ঘৰে ঘৰে তাকেইতো ঘৰে ঘৰে আহিব নেকি ঘৰে ঘৰে যিহেতুকে নিজে খাওঁ অলপ সুধি লোৱাটো ভাল হয় আজি মদ খালি কি হয় সেইগিলা শিকাব লাগব নতুবা মানুহকেইটা দিন ৰাতি এইটোৱে মাৰা আছে সেইকাৰণে আমাৰ পৰিৱেশটো নষ্ট হৈ গৈছে ছাৰ আপুনি নেকি আপুনি ৰাতি কিবা কৈছিল যি মধুৰ বিষয়ে মই হয় নেকি অলপ ব্যৱস্থা কৰকচোন, মই যাওঁ দিয়ক তত যা এটা ফোন আছে ফোনটো কৰি আহিবি না আহিবি প্ৰথম আমি সেই ৰীতিৰ পৰা এইগিলা বিষয়ে জানিব বিচাৰিছো আপুনি আৰু কথা আছিল না আমি মানে শিকাব লাগব নে তহঁতক এইটো খাৱাটো আমি ভাল কৰি দিব শিকাব লাগব নে এতিয়া নমস্কাৰ মই স্বাস্থ্য সেৱা বিভাগৰ পৰা আহিছোঁ মই আপোনালোকক বুজাম যে পৰীক্ষা সহকাৰে বুজাম যে মানে মদ খালে কি হয় হ'ব বুজাওক ছাৰ আমিতো গাঁৱৰে মূৰ্খা মানুহ এইবোৰনো ক'ত বুজি পাম কেৱল আমি খাবাহে জানো আপুনিয়ে বুজাওক ছাৰ তোমালোকৰ কাৰোবাৰ তাত মদ আছে নেকি এইটো নিশ্চয় ছাৰ আপুনি কি কয় মদেই আমাৰ জীৱন বাতল কৰি বা মদেই জীৱন বাতৰ লগৰী তোমালোকক পৰীক্ষা সহকাৰে বুজাম দে আজি হেৰি কৰা কি বুলি কয় গিলাচ যে আছে এনেকুৱা গিলাচ আৰু আছে নেকি আৰু এটা গিলাচ আনিব আৰু পানী আনিব আৰু দুডাল কেঁচু আনিব হ'ব ছাৰ 2 মিনিট ৰখক আপোনালোকে মই আনি আছো মাত্ৰ আছো ছাৰ কেঁচা ভৰাই লৈ আহিছো এটা পানী দি দুটাতে দিছে না কেঁচে দুটাতে দিছো এতিয়া এইটো মদ এইটো পানী ইয়াতে কেঁচাডাল লেও আছে নে নাই আছে লৈ লৈ আছে এটাই লৈ আছে এতিয়া তহঁতে চাই থাকছো এতিয়া কোনডাল কেঁচে বেছি লৰচৰ কৰি আছে পানীত থাকা দাল ছাৰ এডাল বেছি লৰচৰ কৰি আছে তাৰমানে এডাল কি হ'ল হেন্দাল দেখোন কটি হ'ল তাহে মৰি কি বুজি পালি ইয়াৰ পৰাই এতিয়া তুমি কৈছো এই দুটা বস্তুৰ পৰা তুমি কি বুজি পালা ছাৰ মাটিতকে পানীত কেঁচু বেছি লৰচৰ কৰে নেকি কি মাটিতকে পানীত কেঁচু বেছি লৰচৰ কৰে হয় নেকি ছাৰ কি বুজি পোৱা নাই ছাৰ নাজনে নাই হ'ব পাৰে অজ্ঞান মানুহ নে গাঁৱৰ মানুহ দে কছো তুমি কি বুজি পালা ইয়াৰ পৰা ছাৰ ময়োতো সেই গাঁৱৰ মানুহ অলপ বুজি পাইছো মই বুজি পালো যে মদ খালি পেটত থকা কেঁচা গুমটি চব ফিনিছ মৰি যায় নমস্কাৰ আজি যদি এই ভিডিঅ'টো আপোনালোকে চাই ভাল লাগে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ঘণ্টাটো একদম জোৰত দাবাই দিব